প্ৰাচীন কালৰ পৰা হাজো লোক উৎসৱৰ ফালৰ পৰা অতি চহকী। হাজো গ্ৰাম্যত এনেধৰণৰ লোক উৎসৱ চাৰিওফালে সিঁচৰিত হৈ আছে। ইয়াৰ ভিতৰত এটি উল্লেখনীয় লোক উৎসৱ হ'ল চৰাই বাৰত বা চৰাই পূজা। এই ব্ৰতক কাত্যায়নী ব্ৰত বুলিও কোৱা হয়। লোক সংস্কৃতিৰে পৰিপূৰ্ণ এটি অতি চহকী এই লোক উৎসৱ। চৰাই পূজা আঘোণ মাহৰ পূৰ্ণিমা তিথি অৰ্থাৎ মহোহোৰ দিনা উদযাপন কৰা হয়। আদিতে অকুমাৰী ছোৱালীবিলাকে বোৱতী নৈৰ পাৰত এই পূজাভাগ অনুষ্ঠিত কৰিছিল। ৰাধা আৰু গোপীসকলে হেনো কৃষ্ণক প্ৰতিৰূপে পাবলৈ যমুনা পাৰত গৌৰীব্ৰত পালন কৰিছিল। এই পূজাভাগো তাৰে এটি ৰূপ বুলি পুৰণি কালৰ পৰা মুখে মুখে চলি আহিছে। তেতিয়াৰ পৰাই মনোমত স্বামী পাবলৈ এই ব্ৰতৰ প্ৰচলন হৈ আহিছে। ব্ৰত কৰা ছোৱালীবোৰক গোপী বুলি কোৱা হয়। গোপীসকলে পূজাৰ কিছুদিন আগৰ পৰাই এবিধ বিশেষ মাটিৰে বিভিন্ন ধৰণৰ চৰাই তৈয়াৰ কৰে। এযোৰ এযোৰকৈ চৰাই বাঁহৰ শলাত বিন্ধাই ৰ'দত শুকাই টান কৰি লয় আৰু কিছুমান সৰু সৰু আকৃতিৰ চৰাই একেলগে তৈয়াৰ কৰি মাটিৰ চেপেটা আকৃতিৰ লাড়ু কৰি বাঁহৰ শলাত বিন্ধাই দিয়ে। এইটোক চৰাইৰ জুম বা ঝুমুৰি কয়। এই ঝুমুৰিবোৰকে পূজা কৰা হয়। এই ব্ৰতৰ আৰু দুবিধ প্ৰয়োজনীয় সামগ্ৰী হ'ল সুভেৰী আৰু চৰাই ফুল। সুভেৰী হ'ল এটি মণিকোট আকৃতিৰ অকণমানি সৰু গৃহ, যাক কলগছ আৰু বাঁহেৰে তৈয়াৰ কৰি লোৱা হয়। আজিকালি অৱশ্যে ইয়াক ৰংচঙীয়া কাগজেৰে আটক ধুনীয়াকৈ তৈয়াৰ কৰি লোৱা হয়। সুভেৰীক কিছুমানে আকৌ সাজু বুলিও কয়। এই সাজুক লৈ স্থানীয় ভাষাত অতি মনোমোহা গীত মাতৰো প্ৰচলন আছে। যেনে আমাৰ সাজু আমাৰ সাজু সৰু ৰূপে জিলমিল কৰে চোতালে, আমাৰ সাজুৱে কান্দাব লাগছি সোণৰি খাৰু লাগে ৰূপে জিলমিল কৰে চোতালে। সুভেৰীৰ চাৰিওফালে চৰাই ফুলৰ ঠানিৰে সজাই দিয়া হয়। সৰু সৰু ৰঙা ৰঙৰ ফুলবিধ দেখিবলৈ বৰ শুৱনি। এই চৰাই ফুলক লৈ সুন্দৰ গীত ৰচিত হৈছে। পূজাৰ আগদিনাখনৰ পৰাই গোপীসকলে গধূলি হবিচ কৰি পিছদিনা উপবাসে থাকি এই ব্ৰত কৰা নিয়ম। এই পূজাখনত কাত্যায়নী দেৱীক পূজা কৰা হয়। দুৰ্গা পূজাখনত যিমান পূজাৰ সামগ্ৰীৰ প্ৰয়োজন, এই পূজা ভাগতো প্ৰায় সিমানখিনি সামগ্ৰীৰে প্ৰয়োজন হয়। হোমৰ আহুতি প্ৰদান কৰি এই পূজাভাগ সমাপ্তি কৰা হয়। পূজাভাগ সন্ধিয়াৰ পিছতহে অনুষ্ঠিত কৰা হয়। সম্পূৰ্ণ বৈদিক আৰু মাংগলিক নিয়মেৰে এই ব্ৰত পালন কৰিব লাগে। পূজাৰ শেষত সুভেৰীটো বোৱতী পানীত উটুৱাই দিয়াৰ নিয়ম। অকুমাৰী ছোৱালী এজনীয়ে সুভেৰীটো মূৰত লৈ গৈ পানীত সেৱা কৰি উটুৱাই দিয়ে। সুভেৰী লোৱা গোপীজনীকো লৈ কিছুমান গীত প্ৰচলন আছে। যেনে ওৰ তলে তলে জিৰ পানী কাৱৈ মাছটো ধৰিছে উজনি। এনেধৰণৰ বিভিন্ন ৰং ধেমালি কৰি এই ব্ৰত অতি প্ৰাচীন কালৰ পৰাই পালন কৰি অহা হৈছে আৰু বৰ্তমানেও হাজো অঞ্চলৰ চাৰিওফালে অতি উলহ মালহেৰে এই চৰাই বাৰত অনুষ্ঠিত কৰা হয়। ধন্যবাদ।